নমস্কাৰ, আজি আমি পঢ়িম ষষ্ঠমান শ্ৰেণীৰ গণিতৰ তোমালোকৰ 1 নম্বৰ পাঠ সংখ্যাৰ গঠন সেই পাঠটিৰ অনুশীলনী 1ৰ D2। ইতিমধ্যে আমি 1ৰ A, 1ৰ B আৰু 1ৰ C কৰিলো। তোমালোকে সেইকেইটা ভিডিঅ' চাই ল'বা, ঠিক আছে? প্ৰথমটো দিছে চোৱা আখৰেৰে লিখা। তোমালোকৰ এই সংখ্যাকেইটা ধুনীয়াকৈ লিখি ল'বা। কিমান দিছে? 87 5 9 5 7 6 2। তোমালোকৰ ওচৰত তলত দিছে ভাৰতীয় আৰু আন্তৰ্জাতিক দুইটা পদ্ধতিতে লিখা। আমি দুটা পদ্ধতি পাইছিলোঁ হয় নহয়? ভাৰতীয় আৰু আন্তৰ্জাতিক সেই দুইটা পদ্ধতিতে লিখিব দিছে। চোৱা প্ৰথমে ধুনীয়াকৈ লিখি ল'বা। তোমালোকে চোৱা এনেধৰণে লিখি ল'বা ভাৰতীয় পদ্ধতি মতে। কি হ'ব আৰু ভাৰতীয় পদ্ধতি মতে কেনেদৰে হয়? তিনিটাত দি আমি দুটা দুটাত কমা দিওঁ। আমাৰ কি হ'ব? 8 কোটি 75 লাখ 75 লাখ তাৰপিছত দিছে 95,762। আমি লিখিম কিমান? 762। ঠিক আছে? তোমালোকে নিশ্চয় ধৰিব পাৰিছা। এতিয়া এই সংখ্যাকেইটাকে আকৌ আমি আন্তৰ্জাতিক পদ্ধতি মতে লিখিব লাগে। চোৱা তোমালোকে সুবিধাৰ বাবে এইখিনিতে লিখি দিছোঁ মই। তোমালোকে এনেদৰে লিখি লিখিব নালাগে। সংখ্যাকেইটা লিখি ল'বা 95762। আমি কি কৰোঁ? আন্তৰ্জাতিক পদ্ধতি হ'লে তিনিটাকৈ কমা দিওঁ হয়নে? তিনিটাকৈ কমা দিলে কিমান হ'ব? এইটো হ'ব কিমান? 87 মিলিয়ন। তলত লিখিছোঁ 87 কি হয়? মিলিয়ন। তাৰপিছত কিমান আছে? 595,000। কেনেকৈ লিখিবা? 595 কিমান? হাজাৰ। কিমান হ'ব? 762। 762। তোমালোকে নিশ্চয় ধৰিব পাৰিছা। ভালদৰে প'জ কৰি ল'বা যদিহে তোমালোকৰ দিগদাৰ হয়। ইয়াৰ পিছৰটো চোৱা তোমালোকে এনেদৰে B নম্বৰটো লিখি ল'বা। B নম্বৰটো চোৱা আমি ভাৰতীয় পদ্ধতি মতে আৰু আন্তৰ্জাতিক পদ্ধতি মতে লিখি ল'বা। আমি কি কৰিম? তিনিটা এনে দুটাটাই কমা দিম মানে কি হ'ব বাৰু? 4 কোটি কি হ'ব? 4 কোটি 80 লাখ 80 লাখ। তাৰপিছত কিমান আছে? 49,000 50,000। তোমালোকে এনেকৈ এটা শাৰীতে হোৱাকৈ লিখিবা 49,831। 831। ঠিক আছে? ইয়াৰ আন্তৰ্জাতিক পদ্ধতিটো কি হ'ব বাৰু? আন্তৰ্জাতিক পদ্ধতি আমি কি কৰোঁ? এনেদৰে লিখি ল'বা 49831। আমি কি কৰোঁ? তিনিটাত কমা দিওঁ হয়নে? কিমান হ'ব? তলতে লিখিব লাগিব। অলপ মোৰ লিখাটো খেলি মেলি, তোমালোকে অলপ তলত লিখিবা, ঠিক আছে? কিমান হ'ব? 48 মিলিয়ন 48। এনেদৰে ধুনীয়াকৈ লিখি ল'বা 48 মিলিয়ন 48 মিলিয়ন কিমান হ'ব? 49,000 49 কৈ দে 49,000 49,000 কি হ'ব? 831। 831। ঠিক আছে? তোমালোকে ধৰিব পাৰিছা নিশ্চয়। 2 নম্বৰটো চাওঁ আহা কি দিছে। উপযুক্ত স্থানত কমা ব্যৱহাৰ কৰি তলৰ সংখ্যাবোৰ ভাৰতীয় আৰু আন্তৰ্জাতিক প্ৰণালীত লিখা। এতিয়া তেনেকৈ সহজেতো আমি জানো সকলোৱে হয় নহয়? 2 নম্বৰ ধুনীয়াকৈ দি ল'বা। আমি এতিয়া সংখ্যাবোৰ লিখি লওঁ। তোমালোকেতো সকলোৱে এতিয়া নিশ্চয় জনা হৈ গৈছে হয় নহয়? এনেদৰে লিখি ল'বা ভাৰতীয় পদ্ধতিত কমাৰ ব্যৱহাৰ। আমি কি কৰিম? ভাৰতীয় পদ্ধতি হ'লে কি কৰোঁ? তিনিটাকৈ প্ৰথমে কমা দি তাৰমানে শতকৰ আৰু হাজাৰৰ ঘৰত কমা দিওঁ। তাৰপিছত কি দিওঁ? আমি 10,000 আৰু লাখৰ ঘৰত দিওঁ নহয়? এইটো কিমান হ'ল? 30,18,982। আৰু এনেদৰে আমি দি যাম। কিমান হ'ল? 8 কোটি 21,60,000। এইটো চোৱা দুটাকৈ দি যাম
5,80,42,513। এতিয়া আমি আন্তৰ্জাতিক পদ্ধতিত কমা দিম। এনেধৰণে লিখি ল'বা আন্তৰ্জাতিক পদ্ধতিত কমা ব্যৱহাৰ। এতিয়া আমি আন্তৰ্জাতিক পদ্ধতি কেনেদৰে আমি সকলোৱে জানো কিহত দিওঁ তিনিটা কৰি হয়নে এইটোত হ'ব আমাৰ কিমান হ'ব 3,18,982 ইয়াত হ'ব কিমান ঠিক আছে 82,16,000 16,000 নহয় 82,160,000 ঠিক আছে ইয়াৰ পিছৰটো চোৱা তিনিটা কৰি এৰি দিলে আমাৰ হ'ব 58 মিলিয়ন কিমান হ'ব 42,513 ঠিক আছে তোমালোকে নিশ্চয় ধৰিব পাৰিছা তোমালোকৰ চোৱা 3 নম্বৰত দিছে সংখ্যাত প্ৰকাশ কৰা প্ৰথমটো দিছে এটো 73,75,307 তোমালোকে এনেধৰণে লিখি ল'বা ঠিক আছে প্ৰথমটো দিছে কিমান 73,75,307 আমি কেনেদৰে লিখিম বাৰু 73 75,307 ঠিক আছে ইয়াৰ পিছৰটো চোৱা 23,30,10 আমি কেনেদৰে লিখিম 23,00,000 কি কৈছে 30,010 ঠিক আছে ইয়াৰ পিছৰটো চোৱা দিছে কিমান 6,688,797 এনে কেনেদৰে লিখি ল'বা আমাৰ এখিনি ধৰিব নোৱাৰে বাৰু চোৱাচোন তলতে লিখো কি লিখিম 6,688,797 তোমালোকৰ হ'ব কিমান 797 ঠিক আছে ইয়াৰ পিছৰটো চোৱা ডি নম্বৰটো 1,914,209 আমি এনেদৰে লিখি ল'ম 1,000,000 কি কৈছে 914,209 ঠিক আছে তোমালোকে ধৰিব পাৰিছানে তোমালোকে পাঠটো পঢ়িলে ধুনীয়াকৈ এখিনি বুজি পাবা কেনেদৰে কৰা হৈছে তোমালোকক যদি পাঠসমূহ বুজাব লাগে তেনেহলে তোমালোকে কমেন্ট কৰি জনাবা তেতিয়া মই তোমালোকক বুজাই দিম ঠিক আছে 4 নম্বৰত চোৱা কি দিছে 1991 চনত এখন চহৰৰ জনসংখ্যা আছিল 2,35,471 জন আৰু 2001 চনত ইয়াৰ জনসংখ্যা 72,958 জন বৃদ্ধি পালে 2001 চনত চহৰখনৰ জনসংখ্যা কিমান হ'ব তোমালোকে ক'ব পাৰিবানে এটো কি হ'ব বাৰু যোগ হ'বনে বিয়োগ হ'বনে পূৰণ হ'বনে হৰণ হ'ব আমাৰ ধৰিব পাৰিছো হে নহয় 1991 চনত জনসংখ্যা কিমান আছিল 2,35,471 জন আৰু 2001 চনত কিমান জন বৃদ্ধি পালে বুলি কৈছে মানে যোগ হ'ব হয়নে নহয় বৃদ্ধি পাইছে কাৰণ এতিয়া আমি এইটো যোগ কৰি দিলে আমাৰ উত্তৰ ওলাই যাব কিন্তু আমি অলপ ধুনীয়াকৈ সমাধান হিচাপে কৰিম ঠিক আছে চাও আহা তোমালোকে এন্ট্ৰি লিখি লবা 1991 চনত চহৰখনৰ জনসংখ্যা আছিল কিমান 2,35,471 জন তলত লিখিবা 2001 চনত ইয়াৰ জনসংখ্যা বৃদ্ধি পালে কিমান 72,958 জন এতিয়া এটা যোগ অংক আমি জানোৱে হয় নহয় আমি এটো কাৰণ তলত কৰি থকা নাই আস্তানি এন্ট্ৰি এটা আমি ডাইৰেক্ট কৰি দিছো 2001 চনত চহৰখনৰ জনসংখ্যা হ'ব কিমান 3,08,429 জন বা তোমালোকে লিখি দিবা এতেকে 2001 চনত চহৰখনৰ জনসংখ্যা হ'ব 3,08,429 জন ঠিক আছে তোমালোকৰ চোৱা 5 নম্বৰ প্ৰশ্নটো কোনো এখন ৰাজ্যত 2002-2003 চনত বিক্ৰী হোৱা চাইকেলৰ সংখ্যা আছিল কিমান 7,43,000 খন আৰু 2003-2004 চনত বিক্ৰী হোৱা চাইকেলৰ সংখ্যা আছিল কিমান 8,01,000 খন কোন বছৰত বেছি চাইকেল বিক্ৰী হৈছিল আৰু কিমান বেছি বিক্ৰী হৈছিল আমিটো গম পাইছোৱে ইয়াত আছে কিমান 7 লাখ ইয়াত আছে 8 লাখ তেনেহলে কোন বছৰত বেছি হৈছিল বাৰু 2003 আৰু 4 এতিয়া কিমান বেছি হৈছিল জানিবলৈ আমি কি কৰিম এই 8 লাখৰ পৰা 7 লাখটো বিয়োগ কৰি দিম হয় নহয় ডাঙৰটো ভাই আমি সৰুটো বিয়োগ কৰিব পাৰিম বিয়োগ কৰিলে যিমানখন হ'ব আমি গম পাম যে কিমানখন চাইকেল বেছি হৈছিল এতিয়া কৰি চাও আহা সোৱা এন ধৰণে লিখি লবা সমাধান 2002-2003 চনত বিক্ৰী হোৱা চাইকেলৰ সংখ্যা আছিল কিমান 7,43,000 খন আৰু 2003 আৰু 2004 চনত বিক্ৰী হোৱা চাইকেলৰ সংখ্যা আছিল কিমান 8,01,000 খন এতিয়া আমি কি কৰিব লাগিব বাৰু এটা বিয়োগ কৰিব লাগিব হয়নে এন্ডৰে সাইডত বিয়োগটো কৰি দিবা 8,01,000 ৰ পৰা তোমালোকে 7,43,000 টো বিয়োগ কৰি দিবা পাবা কিমান 57,100 তেনেকৈ লিখি দিবা এতেকে
ধৰিব পাৰিছা নিশ্চয় চোৱা এতেকে 2003-2004 চনত বেছি চাইকেল বিক্ৰী হৈছিল কাৰণ আমাক খুদিছে চোৱা আমাক কি খুদিছিলে কোন বছৰত বেছি চাইকেল বিক্ৰী হৈছিল আমি হেতু কাৰণে লিখিছো কিমান 2003 আৰু 2004 চনত বেছি চাইকেল বিক্ৰী হৈছিল কাৰণ হেতু বছৰত কিমান বিক্ৰী হৈছিল 8 লাখ খন হয়নে আৰু কিমান বেছি বিক্ৰী হৈছিল পিছৰ প্ৰশ্নটো খুদিছে তোমালোকৰ কিমান বেছি বিক্ৰী হৈছিল বাৰু 57100 খন বেছি বিক্ৰী হৈছিল কি বিক্ৰী হৈছিল সাইকেল ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো চাও আহা এতিয়া 6 নম্বৰটো দিছে চোৱা দৈনিক বাতৰি কাকত এখনৰ মুঠ পৃষ্ঠা 12 খন প্ৰতিদিনে ছপা হয় 11980 খন প্ৰতিদিনে কিমান পৃষ্ঠা ছপা হয় নিৰ্ণয় কৰা আমি এটো কি কৰিব লাগিব বাৰু পূৰণ কৰিব লাগিব হয় নহয় যদি হে এখন বাতৰি কাকতৰ 12 খন পৃষ্ঠা দৈনিক মানে ছপা হয় তেনে হলে 11980 খন বাতৰি কাকতত কিমান পৃষ্ঠা লাগিব বাৰু হেতু আমি কৰিবলৈ 12 দি ইয়াক পূৰণ কৰিব লাগিব 11980 এতিয়া কৰি চাও আহা তোমালোকে এন্দৰে লিখি লবা দৈনিক বাতৰি এখনৰ মুঠ পৃষ্ঠা আছিল কিমান 12 খন মানে এখন বাতৰি কাকতৰ কিমান পৃষ্ঠা হয় 12 খন আৰু বাতৰি কাকত প্ৰতিদিনে ছপা হয় কিমান 11980 খন এতিয়া এতেকে প্ৰতিদিনে বাতৰি কাকতৰ পৃষ্ঠা ছপা হয় আমি দুটা পূৰণ কৰিম 12 পূৰণ 11980 এন্দৰে পূৰণটো কৰি লবা আমাৰ কিমান ওলালে 1,43,760 আমি লিখি দিম 1,43,760 খন মানে তোমালোকৰ পৃষ্ঠা ছপা হৈছে ঠিক আছে তোমালোকৰ চোৱা তোমালোকৰ এই প্ৰশ্ন কিতাত কোন ধৰণৰ সমাধান কৰা বুলি দিয়া নাই কিন্তু আমি সমাধান কৰি দিছো এনেদৰে লিখিব পৰা নাইবা তোমালোকে ডাইৰেক্ট উত্তৰটো কৰিব পৰা এটো পূৰণটো কৰি দিলা যেনেদৰে এটোত কি হৈছিলে বিয়োগ হৈছিলে হেতু কৰিব পৰা এটো যোগ হৈছিলে ডাইৰেক্ট কৰি দিব পৰা ঠিক আছে তোমালোকৰ উল্লেখ কৰি দিয়া নাই যে সমাধান কৰা বুলি এতিয়া চোৱা তলৰটো কি দিছে ধৰিব নিশ্চয় পাৰিছা চাগে যে চোৱা তলৰ আষ্টনা অংকবোৰৰ স্থানীয় মান লিখা এটো তেনে সহজ নহয় আমি কৰিয়ে আছো এটোৰ কিমান হ'ব বাৰু এটোৰ হ'ব কিমান 1000 এতিয়া তেনদৰে আমি কৰিলো চাও তোমালোকে চোৱা এন ধৰণে লিখি লবা কিমান দিছে এটো 45367 হয়নে ইয়াৰ আমাৰ পাছৰ কৈছে স্থানীয় মান কিমান খুদিছে এতিয়া পাছৰ কিমান হ'ব বাৰু পাছৰ স্থানীয় মান হ'ব কিমান 1000 আমি লিখিম কিমান 1000 ঠিক আছে ইয়াৰ তোমালোকৰ দিছে 70 লাখ 7 লাখ 8,453 70 লাখ নহয় দিটো 7 লাখ আমি কেনেদৰে কৰিম 3 3 কে কৰিম হয় 3 3 কৰিলে কিমান হ'ব 7 লাখ 8,453 আমাক খুদিছে 8 ইয়াটো হ'ব কিমান 1000 ইয়াৰ পিছৰটো চোৱা তোমালোকৰ সংখ্যাটো পঢ়িবৰ সুবিধাৰ কাৰণে আমি কমা দিলম কিমান হ'ব 2,76,36,703 ইয়াত আমাক খুদিছে 7ৰ আমি কি বুলি পঢ়িছিলো 2,76,00,000 7ৰ মানে স্থানীয় মান কিমান হ'ব 10 লাখ আৰু খুদিছে এই শূন্যটোৰ হ'ব কিমান 10 এটা আমি সকলোৱে জানো হয় নহয় তাৰ পিছৰটো চোৱা কিমান 6,14,001 এতিয়া আমাক খুদিছে এই একটোৰ কিমান হ'ব বাৰু 10,000 হয়নে একক দহক শতক হাজাৰ 10,000 আৰু লাখ আমি কি লিখিম এখিনি 10,000 আৰু এই একৰ স্থানীয় মান কিমান হ'ব একক তোমালোকে তো এটা সকলোৱে জানা হলা হয় নহয় তোমালোকৰ 8 নম্বৰটো দিছে কি উপযুক্ত স্থানত ভাৰতীয় পদ্ধতিত কমা ব্যৱহাৰ কৰি খালি ঠাই পূৰ কৰাৰ লগতে কি বহাব দিছে গ্ৰেটাৰ দেন ইকুৱেল বা লেছ দেন ব্যৱহাৰ কৰিবা এতিয়া চোৱা ভাৰতীয় পদ্ধতি মতে আমি ভাৰতীয় পদ্ধতি কেনেদৰে কৰো 3ত কমা দি 2ত দিও হয়নে তোমালোকক মই এনেদৰে কিতাপতে কৰাই দিছো ঠিক আছে তোমালোকে নিশ্চয় ধৰিব পাৰিছা আমি দুটা দেৰিম হয়নে আমাৰ সংখ্যাটো পঢ়াই দিয়ে এটো কিমান হ'ব 1,24,054 আৰু এটো কিমান হৈছে 21,40,589 এতিয়া চোৱা কোনটো ডাঙৰ আমি গম পাইছো যে এটো 21 লাখটো ডাঙৰ হয় নহয় কাৰণ 1 লাখতকেটো 21 লাখ ডাঙৰে আমি সদায় কি চাম লাখৰ ঘৰৰ অংকটো চাম হয় নহয় ইয়াত আছে 1 ইয়াত আছে 21 তেনে হলে এফালে হ'ব গ্ৰেটাৰ দেন আমি পঢ়িম কেনেদৰে 1,24,054 লেছ দেন 21
40,40,589 এতিয়া ঠিক তেনেদৰে আমি দি ল'ম তিনিটা মানে শতক আৰু হাজাৰৰ ঘৰত দুটাকৈ এনেদৰে দি ল'ম তোমালোকেও দি ল'বা এতিয়া পঢ়া এটা কিমান হ'ব 2,44,00,000 কিমান হ'ব 1,56,122 ইয়াত আছে কিমান 3,45,47,892 এতিয়া চোৱা 2 কোটি 3 কোটি আমি গম পালো কি এইটোৱে ডাঙৰ হয় নহয় আকৌ পঢ়া ধৰণ সেইটো এই সংখ্যাটো পঢ়ি কবা লেছ দেন এটো সংখ্যা এতিয়া চোৱা ইয়াত আমি দি লওঁ প্ৰথমে 3টা 2টা আকৌ 2টা এফালে 3টা 2টা ঠিক আছে আমি দেখাতে গম পাইছো ইয়ে ডাঙৰ হ'ব হয় নহয় ইয়াত হ'ব কিমান একক দহক শতক হাজাৰ এটো হ'ব চোৱা 9 কোটি 1 আৰু এফালে দিছে কিমান 90 লাখ 1 এটা ডাঙৰ কোন হ'ব কোটি ডাঙৰ হয় নহয় আমি জানো যে লাখতকৈ কোটি ডাঙৰ আমি তেনেহলে কি বুলি কম 9 কোটি 1 গ্ৰেটাৰ দেন 9 কোটি 9 লাখ 1 এই 9 লাখ হ'ব দেই এতিয়া তোমালোকে চোৱা ডি নম্বৰটো তিনিটাকৈ এন্টাৰ দি লবা 3 2 কে এটো কি দুই ফালে সমান আছে 11,11,11,11,11,11,11,11,11 তেনেহলে আমি কি কৰিম এই চিনডাল দেখিছানে সমান ইকুৱেল চিন দিম ঠিক আছে তোমালোকে এটা নিশ্চয় ধৰিব পাৰিছা এতিয়া আমি চাও হা 9 নম্বৰটো 9 নম্বৰ বিস্তৃত ৰূপত লিখা তোমালোকে এন্ডৰে আমি বিস্তৃত ৰূপটো আগতে লিখিছো হয় নহয় চোৱা এ নম্বৰ মই লিখি লও প্ৰথমে তোমালোকে এন্ডৰে লিখি লোৱা তাৰ পিছত নেকে এতিয়া কমা দি লোৱা প্ৰথমে তাৰ পিছত চোৱা সংখ্যাটো কিমান 9,92,456 এতিয়া চোৱা 7টো কাৰ ঘৰৰ অংক আমি গম পালো যে কি কাৰ ঘৰৰ অংক ই হৈছে লাখৰ ঘৰৰ অংক আমি পূৰণ কৰিম কিমান 1 লাখ 1 লাখ ঠিক আছে তাৰ পিছত চোৱা 9টো কাৰ ঘৰৰ অংক 10,000ৰ ঘৰৰ অংক আমি কি কৰিম 9 পূৰণ 10,000 যোগ এই 2টো কাৰ ঘৰৰ অংক 2 পূৰণ 1,000 যোগ তাৰ পিছত দিছে কিমান 4টো কাৰ ঘৰৰ অংক হৰ ঘৰৰ অংক হয়নে 4 পূৰণ 100 যোগ তাৰ পিছত দিছে কিমান 5টো 5 পূৰণ 10 যোগ 6 পূৰণ 1 আমাৰ এটো হৈ গল বহলাই লিখা হয় নহয় তোমালোকে কিতাপত আগতে পাইছাই এতিয়া বি নম্বৰটো চোৱা 2 নম্বৰ সংখ্যাটো হৈছে 80,670 এতিয়া 80 লাখ মানে কি 8টো হৈছে 10 লাখৰ ঘৰৰ অংক আমি ধুনীয়াকৈ লিখি লম হৈছে 10 লাখ হাজাৰ হাজাৰ 10,000 10 লাখ ঠিক আছে যোগ 0 পূৰণ 1 লাখ এন্ডৰে লিখি যাবা যোগ আকৌ 0 আছে 0 পূৰণ কি কাৰ ঘৰত আছে কি 10,000 আমি লিখিম 10,000 যোগ আকৌ এটা 0 আছে কি কাৰ ঘৰত আছে পূৰণ কি আছে হাজাৰৰ ঘৰত আমি লিখিম 1,000 যোগ 6টো আছে শতকৰ ঘৰত আমি লিখিম 100 পূৰণ হৈ আছে তাৰ লগত যোগ 7টো হৈছে দহকৰ ঘৰৰ অংক আমি 10 পূৰণ কৰিম আৰু এই 0টো কাৰ লগত পূৰণ হৈ আছে 1 ধৰিব নিশ্চয় পাৰিছা 1টো সাইড পালেগৈ একেবাৰে দেই এতিয়া তোমালোকে সি নম্বৰটো লিখি লোৱা ঠিক তেনেদৰে চোৱা 42,79,036 এই সংখ্যাটো বহলাই লিখিব লাগে সমান চিন দি লবা এটো লাখতে আছে আমি 4 পূৰণ 42 লাখ বুলি কৈছে নহয় 4 পূৰণ কিমান আছে 10 লাখ হৈ আছে হয়নে তেনেহলে 10 লাখ যোগ 2 পূৰণ 1 লাখ যোগ তাৰ পিছত কিমান আছে 7 পূৰণ 10,000 যোগ 9 পূৰণ 1,000 যোগ 0 পূৰণ 100 কাৰণ 0টো কাৰ ঘৰত আছে শতকৰ ঘৰত যোগ 3 পূৰণ 10 যোগ 4 পূৰণ 1 তোমালোকে চাগে এটা ধুনীয়াকৈ বুজি কৰিব পৰা হৈ গলা হয় নহয় ইয়াৰ পিছৰ চোৱা 10 নম্বৰটো দিছে চোৱা মনিখাই দোকানৰ পৰা 12 কিলোগ্ৰাম 250 গ্ৰাম চেনি 25 কিলোগ্ৰাম 750 গ্ৰাম চাউল 2 কিলোগ্ৰাম নিমখ আৰু 350 গ্ৰাম জিৰা কিনিলে
তেওঁ মুঠ কিমান ওজনৰ বস্তু কিনিলে আমি কি কৰিম বাৰু কোৱাচোন ইয়াত কিলোগ্ৰামৰ তলে তলে কিলোগ্ৰাম আৰু গ্ৰামৰ তলে তলে গ্ৰাম লিখি আমি যোগ কৰি দিম হয় নহয় কাৰণ আমাক মুঠ ওজন খুদিছে আমি কোনে যোগ কৰিম চাও আহা 10 নম্বৰটো উত্তৰটো চোৱা এনেদৰে সমাধান লিখি লবা মনিখাই দোকানৰ পৰা চেনি আনিছিলে কিমান 12 কিলোগ্ৰাম আৰু 250 গ্ৰাম এনেধৰণে লিখি লবা ঠিক আছে আচ্ছা আনিলে 25 কিলোগ্ৰাম আৰু 750 গ্ৰাম আনিলে চাউল আনিলে ইমান তোমালকে আনিলে বা কিনিলে লিখিব পৰা ঠিক আছে আকৌ আনিলে 2 কিলোগ্ৰাম নিমখ এনেদৰে লিখি লবা নিমখ আনিলে বা কিনিলে জিৰা কিনিলে কিমান 350 গ্ৰাম এটো দশমিকৰ পিছত থকা আমি কেজি লিখিছো দশমিকৰ পিছত 250 কি হ'ব গ্ৰামে হ'ব হয় নহয় তাৰ পিছত চোৱা তেও মুঠ বস্তু কিনিলে কিমান এটো আমাৰ কি হ'ব গোটেই কিটা আমি যোগ কৰিম যোগটো আমি এনেধৰণে কৰিব লাগিব 350 যদি ইফালে আহি গল নহয় আমাৰ যোগ খেলিমেলি হৈ যাব আমি এনেদৰে গ্ৰামৰ তলে তলে গ্ৰাম কিলোৰ তলে তলে কিলো লিখিলাম ঠিক আছে এনেদৰে যোগটো কৰিবা শেষত আমি কি লিখিম এতেকে কি দিছে তেও মুঠ কিমান ওজনৰ বস্তু কিনিলে আমি লিখিম কি মনিখাই দোকানৰ পৰা আমি লিখিলে হ'ব এনেকৈ লিখিব পাৰিম তেও প্ৰশ্নটো দিয়া শেষৰ শাৰীটো বুজিলা চন্দ্ৰবিন্দু তেও মুঠ বস্তু কিনিলে কিমান 40 কিলো গ্ৰাম 350 গ্ৰাম হল 11 নম্বৰ প্ৰশ্নটো চোৱা তোমালোকৰ দিছে এটা টেংকিত 200 কিলোলিটাৰ পানী ধৰে প্ৰথম দিনত 84 কিলোলিটাৰ 950 লিটাৰ পানী ওলাই গল টেংকিটোত কিমান পানী বাকি থাকিল আমাক কৰিব দিছে লিটাৰত প্ৰকাশ কৰা চোৱাচোন তোমালোকে পাঠটো পঢ়োতে নিশ্চয় পাইছিলা যে 1 কিলোলিটাৰ সমান কিমান হয় 1000 লিটাৰ আমি তেনেহলে ইয়াত কিমান দিছে 200 কিলোলিটাৰ হলে কিমান হ'ব বাৰু 200,000 লিটাৰ নহবনে বাৰু আমি তেনেদৰে বনাই লম ঠিক আছে এনেদৰে সমাধান লিখি লবা এটা টেংকিত পানী ধৰে কিমান 200,000 লিটাৰ আকৌ প্ৰথম দিনত পানী ওলাই গল মানে কি বিয়োগ হল হয়নে নহয় কিমান 84,950 লিটাৰ এতিয়া আমি টেংকিটোত পানী বাকি থাকিল বিয়োগ কৰি দিম ধুনিয়াকে 000 আহিলে 5 নামি আহিলে এনেদৰে বিয়োগটি কৰিবা এটো কি হলে কি 9 আছিলে 9 গল থাকিল 0 ইয়াত থাকিলে কিমান 9 9 পৰা 4 গলে 5 ইয়াত থাকিলে কিমান 9 পৰা 8 গলে 1 আকৌ এখিনি থাকিলে 1 একটো আমি ধাৰ লৈছিলো হয় নহয় তেনেহলে 1 কিমান হল গৈ টেংকিটোত পানী বাকি থাকিলে 1,15,050 লিটাৰ ঠিক আছে এটো তোমালোকৰ কিতাপতে আছে 1 কিলোলিটাৰ সমান 1000 লিটাৰ তোমালোকৰ চোৱা 12 নম্বৰটো কৰিব দিছে তলত দিয়াবোৰৰ নিকটতম স্থানলৈ আসন্ন মান নিৰ্ণয় কৰা আসন্ন মান মানে কি আছিল আমি যে মোটামুটি হয় নহয় যিকোনো এটা সংখ্যা আমি আনুমানিক যেতিয়া কও তেতিয়া যেনেদৰে ধৰা 10 ৰ পৰা 20 ৰ ভিতৰত বা 10 ৰ পৰা 15 ৰ ভিতৰত আমি তেনেদৰে কও হয়নে চোৱাচোন ইয়াত নিকটতম 10 লৈ বুলি কৈছে তেনেহলে কিমান হ'ব ইয়াতে 59 টো হল গৈ 59 হোৱাৰ পিছত কি 60 লৈ 1 হে কমি আছে আমি কিমান ধৰিম 60 আনুমানিক আমি 60 ধৰিম হয় নহয় 72 হলে কি হ'ব আমাক নিয়মবোৰ বুজাই দিছিল তাতে হয় নহয় 72 হলে কিমান হ'ব 70 ঠিক আছে আমি কৰি লম হা এতিয়া এন্দৰে কৰি লবা তোমালোকেও তাৰ পিছত চোৱা হ'ব কিমান এক নম্বৰটো 60 70 আৰু এটো কিমান হ'ব এটো তোমালোকৰ 60 হ'ব দেই এইখিনতে 60 লিখিব ৰৈ গৈছিলে আৰু 35 হোৱাৰ লগতে 40 ইফালে 31 আছে 30 আমাক দহলহে বনাবলৈ 30 আছে 30 ঠিক আছে এতিয়া নিকটতম খটকলৈ খটকৰ ঘৰ অংকটো চাম আমি 600 500 আছে ইফালে 55 600 ইফালে 39 আছে আমি এটো কাৰণে 800 81 হল 300 ইফালে খটকৰ ঘৰৰ 57 হল নহয় আমি 500 লিখিব পাৰো ইফালে চোৱা 6600 হলে আমি 666 হলে আমি কিমান লিখিব পাৰো 6700 আৰু 6,15,320 হলে আমি কি লিখিব পাৰো 320 আমি 300 ধৰিব পাৰিম কাৰণ আমি 320 আছে হয়নে নহয় তাৰ পিছত চোৱা নিকটতম 1000 হলে চোৱা 300 আছে আমি 9000 ধৰিম চোৱা 9300 আছে আমি 300 টোহে আছে নহয় আমাক হাজাৰৰ ঘৰলে আৰু বহুত আছে 700 বাকি ৰখিলে আমি হেকে 9000 ধৰিম ইফালে 6630 আছে অলপ আমি ওপৰলে গলো তেনেহলে আমি কিমান লিখিম মানে 5তকৈ ওপৰ গল হেতু আমি লিখিম কিমান 7000 ইফালে হ'ব কিমান 5000 4000 আৰু কিমান হ'ব
62,000 ঠিক আছে তোমালোকে এইখিনি বুজাই থকা নাই ইমান বিশেষকৈ ভিডিঅ'টো বহুত দীঘল হ'ব নহ'লে তোমালোকে এইখিনি ধুনীয়াকৈ নিজে পাঠটো এবাৰ পঢ়ি ল'বা নহ'লে বুজাব লাগে যদি ক'বা সেই বুজোৱাৰ ভিতৰত দীঘল হ'লেও কথা নাই নহয় এতিয়া চোৱা তোমালোকৰ 13 নম্বৰটো চোৱা 640 আৰু 740ৰ মাজৰ নিকটতম ঘটকলৈ 700 হোৱা যিকোনো পাঁচটা সংখ্যা লিখিব দিছে চোৱা আমি এনেদৰে 13 নম্বৰ লিখি ল'ম তেনে সহজেতো নহয় 700 হে বনাব লাগে আমি 640 আমি যদি 659 এটা ধৰো নাইবা পাঁচটা লিখিব দিছে নহয় এটা আমি 740ৰো ধৰিম মানে এফালে থকা 720 তেনেহলেও 700 হ'ব হয়নে নহয় আৰু কোৱাচোন আৰু কি হ'ব বাৰু 666 লিখি দিলো বাৰু 666 আৰু এটা লিখিম 710 লিখিব পাৰো 1 2 3 4 আৰু এটা লিখিলে হৈ গ'ল আৰু কিমান লিখিবা 690 90 হলেওটো হৈ যাব হয়নে নহয় হলে তোমালোকৰ সংখ্যা কিটা ঠিক আছে আজিৰ ভিডিঅ'টোত আমি ইমানেই ৰাখো নেকি ভিডিঅ'টো বহুত দীঘল হৈ গৈছে 13 নম্বৰলৈকে লিখিলো আৰু প্ৰশ্ন কিমান আছে তোমালোকৰ আৰু আছে 26টা আৰু 13টা প্ৰশ্ন ৰখি যাব ঠিক আছে আজিৰ ভিডিঅ'টোত ইমানেই তোমালোকে পাৰ্ট 2ত ইয়াৰ পিছৰখিনি পাবা ভিডিঅ' যদি ভাল লাগিলে লাইক এটা কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থবা পাৰ্ট 2টো চাবলৈ আৰু ইয়াতে তোমালোকৰ ইংৰাজী ভিডিঅ' দিয়া হৈছে সেইটো ধুনীয়াকৈ চাই ল'বা প্ৰশ্ন উত্তৰসমূহ কৰোৱা হ'ব যদি কিবা বুজি নোপোৱা কমেন্ট কৰিবা ঠিক আছে আজিলৈ ইমানেই ধন্যবাদ